তো আমি কি শিকিলো আজি আমি পঢ়ি আছো কাৰ্বন আৰু ইয়াৰ যৌগ। কাৰ্বন আৰু ইয়াৰ যৌগ আমি দুটা ভিডিঅ' ইতিমধ্যে আপলোড কৰিছো। কাৰ্বন আৰু ইয়াৰ যৌগ ইতিমধ্যে তোমালোকে শিকিবলৈ পালা। কাৰ্বনৰ বহুধা গুণযুক্ত কাৰ্বন, মানে কাৰ্বনৰ দুটা ধৰ্মৰ কাৰণে আমি কি পাওঁ, কাৰ্বনৰ অসংখ্য যৌগ পাওঁ। এটা হৈছে তোমাৰ কেটিনেশ্যন ধৰ্ম আৰু এটা হৈছে তোমাৰ কাৰ্বনৰ চতুৰ্থ সহযোগিতা। এতিয়া আমি কাৰ্বনৰ বিভিন্ন যৌগবিলাকৰ বিষয়ে চাওঁ। কাৰ্বনৰ যে আমি পালো সংপৃক্ত যৌগ, অসংপৃক্ত যৌগ। প্ৰথমতে আজি আমি চাম কাৰ্বনৰ সংপৃক্ত যৌগ। কাৰ্বনৰ সংপৃক্ত যৌগ কোনবিলাক? কাৰ্বনৰ সংপৃক্ত যৌগ কাৰ্বনৰ সংপৃক্ত যৌগ কোনবিলাকক কয়? যে কাৰ্বনৰ যিবিলাক যৌগত কি থাকে, কেৱল মাত্ৰ দুটা কাৰ্বন পৰমাণুৰ মাজত এক বান্ধনী থাকে, CC বান্ধনী থাকে। দুটা কাৰ্বন পৰমাণু যদি এক বান্ধনীৰ দ্বাৰা সংযুক্ত হৈ থাকে তাক কি বুলি কোৱা হয়? সংপৃক্ত যৌগ বুলি কোৱা হয়। কাৰ্বনৰ যিমান যৌগ আছে, যিবিলাক যৌগত কেৱল মাত্ৰ কি বান্ধনী থাকে, এক বান্ধনী থাকে, দুটা কাৰ্বন বেলেগ নহয়, দুটা কাৰ্বন পৰমাণু যত কি থাকিব লাগিব, এক বান্ধনী থাকিব লাগিব, তেতিয়া তাক কি বুলি কোৱা হয়? কাৰ্বনৰ সংপৃক্ত যৌগ বুলি কোৱা হয়। কাৰ্বনৰ সংপৃক্ত যৌগবিলাকৰ আন এটা নাম আছে। কাৰ্বনৰ সংপৃক্ত যৌগবিলাকৰ আন এটা নাম হৈছে এলকেন। কাৰ্বনৰ সংপৃক্ত যৌগৰ আন এটা নাম হৈছে এলকেন। এলকেন বুলি কোৱা হয়। এলকেন যৌগবিলাক আমি বিচাৰিবলৈ যাওঁতে এটা ট্ৰিক এটা আছে। এই যে এলকেন যিখিনি, কাৰ্বনৰ সংপৃক্ত যৌগ যিখিনি, সেইখিনিক প্ৰকাশ কৰিবৰ কাৰণে এটা সংকেত আছে। সংকেতটো হৈছে CN, এইটো আণৱিক সংকেত। এলকেনৰ আণৱিক সংকেত। যিটো এলকেনৰ আণৱিক সংকেত সেইটো হৈছে CnH2n+2। সংকেতটো কি? CnH2n+2, য'ত n কি বুজাব? n হৈছে কাৰ্বন পৰমাণুৰ সংখ্যা। কাৰ্বন পৰমাণুৰ সংখ্যা। n হৈছে কাৰ্বন পৰমাণুৰ সংখ্যা। যি কাৰ্বন পৰমাণুৰ সংখ্যা কিহে বুজাব? n বুজাব। আমাৰ সংকেতটো আমি মনত ৰাখিম। কি সংকেতটো? CnH2n+2। এইটো হৈছে সংপৃক্ত যৌগবিলাক, অৰ্থাৎ এলকেন বিলাকৰ আণৱিক সংকেত। এই সংকেতটোৰ সহায়ত আমি কাৰ্বনৰ এলকেন যৌগবিলাক আমি সংকেত গঠন কৰিব পাৰিম আৰু নামকৰণ কৰিম। এতিয়া কাৰ্বনৰ সংপৃক্ত যৌগবিলাক আমি নামকৰণ কৰিম এই সংকেতটোৰ সহায়ত। এই সংকেতটো ব্যৱহাৰ কৰি আমি কাৰ্বনৰ সংপৃক্ত যৌগবিলাক উলিয়াম। এনে কি বুজাব? কাৰ্বনৰ পৰমাণুৰ সংখ্যা, সেই মৌলটোত থকা হৈছে। আমাৰ সংকেতটো ওপৰত লিখি থৈ দিছো, CnH2n+2। এতিয়া সাপোজ কাৰ্বন পৰমাণুৰ সংখ্যা যদি 1 হয়, যদি n = আমি 1 2 3 4 এনেকে বহুৱাই যাম। এতিয়া এক নম্বৰতে এতিয়া লিখি লৈছো মই মৌলৰ নাম, আৰু এতিয়া লিখিছো মই সংকেত। মৌলৰ নাম, সংকেত। এক নম্বৰতে প্ৰথমতে মই ইয়াতে n ৰ মান 1 বহুৱালো। এতিয়া যদি 1 বহুৱাও, C1H2 × 1 +2 কি হ'ব? C1 হ'ল 2 × 2 2 × 2 4। তাৰ মানে CH এটা হ'ল 2 × 2 2 × 2 4। এই যিটো এটা কাৰ্বন থকা যৌগটোৰ নাম হৈছে মিথেন। এইটো মনত ৰাখিব লাগে। আমি প্ৰথম মৌলটো হৈছে কাৰ্বনৰ এটা কাৰ্বনযুক্ত প্ৰথম মৌলটো হৈছে মিথেন। আমি এই সংকেতটোৰ সহায়ত উলিয়াই আছো। এবাৰ সেকেন্ড আহিছে, আমি দুটা কাৰ্বন থকা, এটা 2 বহুৱাও, এটা 2 আহিব, এটা 2 বহুৱাও, এনৰ ঠাইত 2 বহুৱাও, C2 2 × 4 4 × 8 4 × 2 6 H6। এই দুটা কাৰ্বন থকা যৌগটোৰ নাম হৈছে ইথেন।
3 নম্বৰতে আহিছো ইথেনৰ পিছত এবাৰ তিনি বহুৱাম ইয়াতে 3 বহালে C3H কিমান হ'ব এটা 3 বহালে 3 দুগুণ যদি 3 বহুৱাম 3 দুগুণ 6 6 2 8 এটোৰ নাম হৈছে প্ৰপেন ঠিক তেনেকৈ 4 নম্বৰটো দিছো মই 4 নম্বৰত 4টা কাৰ্বন থকা যৌগটোৰ নাম হৈছে বিউটেন এক বান্ধনীযুক্ত এটো C4 বহালে কিমান হ'ব H 4 দুগুণ 8 8 2 10 বিউটেন তাৰ পিছত 5 নম্বৰটো হৈছে পেন্টেন C5H কিমান হ'ব 5 বহালে 5 দুগুণ 10 10 2 12 হৈছে ঠিক তেনেকৈ এখিনি বুজি পাইছা নিশ্চয় আমি কেনেকৈ উলিয়াইছো এই সংকেতটোৰ সহায়ত উলিয়াইছো য'ত n মানে কাৰ্বনৰ সংখ্যা 1 বহুৱালে 2 গুণ 2 2 2 4 CH4 এটা কাৰ্বন থকা যৌগটোৰ নাম হৈছে মিথেন 2 বহালে 2 দুগুণ 4 4 2 6 এটো হ'ব ইথেন 3 বহালে C3H 3 দুগুণ 6 6 2 8 এটোৰ নাম হৈছে প্ৰপেন 4 বহালে 4 দুগুণ 8 8 2 10 এটো হৈছে বিউটেন 5 বহালে 5 দুগুণ 10 10 2 12 C5H12 এটো হৈছে পেন্টেন ঠিক তেনেকৈ 6 বহালে হেক্সেন তেনেকৈ গৈ থাকিব 7 বহালে হেপ্টেন 8 বহালে অক্টেন 9 বহালে ননেন 10 বহালে ডেকেন তেনেকৈ আমি মৌলবিলাকৰ নাম আৰু সংকেত উলিয়াব পাৰো এই গোটেইখিনি যৌগ হৈছে আমাৰ কি যৌগ এইখিনি হৈছে আমাৰ সংপৃক্ত যৌগ কাৰ্বনৰ এইবিলাক সংপৃক্ত যৌগৰ উদাহৰণ এই গোটেইখিনি হৈছে আমাৰ কি সংপৃক্ত যৌগ বুজি পাইছা এতিয়া এই যৌগবিলাকৰ আমি কি উলিয়াবলৈ চেষ্টা কৰিম এই যৌগবিলাকৰ আমি ইলেক্ট্ৰন ফুটচিত্ৰ আঁকিম আৰু বান্ধনী গঠন আঁকিবলৈ চেষ্টা কৰিম ইয়াৰে মই এটা বান্ধনী গঠন তোমালোকক দেখুৱাইছো মিথেনটো ইয়াৰ আগৰ ভিডিঅ'ত দেখুৱাইছো এতিয়া মই ইথেনটো দেখুৱাই আছো ইথেনটো কেনেকৈ গঠিত কৰা হয় ইথেনৰ আমি বিন্দু চিত্ৰ আঁকিম C2H কিমান 2 দুগুণ 4 4 2 6 C2H6 এটো বহাব লাগে আমি প্ৰথমতে কাৰ্বন কেইটা লম দুটা কাৰ্বন লম এটো এটা কাৰ্বন হৈ গল হাইড্ৰোজেন কেইটা লম 6টা ইয়াৰ এটোৰ কাৰ্বনৰ চাৰিফালে এটা দুটা তিনটা চাৰিটা বৈকলত চাৰিটা থাকে এটো কাৰ্বনৰ এটা দুটা তিনটা চাৰিটা বৈকলৰ চাৰিটা কাৰ্বন দুটাৰে চাৰিটা চাৰিটা দি ললো এতিয়া আমি হাইড্ৰোজেন বহুৱাই যাম এতে এটা প্ৰত্যেকটো হাইড্ৰোজেনৰ কাৰণে এটা কৈ দি গলো হাইড্ৰোজেনৰ যেহেতু এটা ইলেক্ট্ৰন থাকে হল এতিয়া আমি মিলাই চাম এতিয়া এটো হাইড্ৰোজেনৰ এটোৰ সৈতে লগ লাগিলে কাৰ্বনৰ এটো হাইড্ৰোজেনৰ সৈতে লগ লাগিলে এটো হাইড্ৰোজেনৰ সৈতে ভাগ বতৰা কৰিলে তাৰ পিছত এটো কাৰ্বনৰ সৈতে এটা ভাগ বতৰা কৰিলে এই কাৰ্বনটো মই দেখুৱাই দিছো হৈ গল এবাৰ এটো হাইড্ৰোজেনৰ সৈতে হৈ গল এটো হাইড্ৰোজেনৰ সৈতে হৈ গল এটো হাইড্ৰোজেনৰ সৈতে হৈ গল আৰু এই কাৰ্বনটোৰ সৈতে হৈ গল এতিয়া যদি আমি সিম্বলটো চাওঁ কি দেখা পাম এটো কাৰ্বনৰ যদি চাওঁ এই ঘৰটো যদি চাওঁ 2 4 6 8 এটো কাৰ্বনৰ 8টা হৈ গল আমাৰ যেটো নীলবৰৰ সূত্ৰ আছিল সূত্ৰৰ মতে মৌলৰ পৰমাণুৰ বৃহত্তম কক্ষটো 8টা হ'ব লাগে 8টা হৈ গল এটো কাৰ্বনৰ যদি চাওঁ 2 4 6 8টা হৈ গল আকৌ হাইড্ৰোজেনৰ কিমান হ'ব লাগে তাৰ ওচৰত থকা মৌল হিলিয়ামৰ সজ্জা পাব লাগে 2 হ'ব লাগে হাইড্ৰোজেনে 2 হ'ব বিচাৰে এটো হাইড্ৰোজেনৰ দুটা এটো হাইড্ৰোজেনৰ দুটা এটো হাইড্ৰোজেনৰ দুটা এটো হাইড্ৰোজেনৰ দুটা এটো দুটা হৈ গল এটো হৈছে আমাৰ ইলেক্ট্ৰন ফুটচিত্ৰ এতিয়া বান্ধনী গঠন যদি চাওঁ কাৰ্বন এৰে মাজত কেইজোৰ ভাগ বতৰা কৰিছে এজোৰ সেইকাৰণে এডাল আছিল তাৰ পিছত বাকি এক এটো হাইড্ৰোজেনৰ কাৰণে এটা এটো হাইড্ৰোজেনৰ কাৰণে এটা এটো হাইড্ৰোজেনৰ কাৰণে এটা এটো হাইড্ৰোজেনৰ হৈ গল এটো কাৰ্বনৰ ইফালে এটা তিনটা তাৰমানে কাৰ্বন দুটা হল হাইড্ৰোজেন 6টা হৈ গল এতিয়া যদি আমি চাওঁ এটা সৰু কথা মনত ৰাখিবা যে এটা কাৰ্বনৰ চাৰিফালে 4ডাল আঁচ হ'ব লাগিব এডাল আঁচত দুটাকে থাকে 4 দুগুণ 8 তেতিয়াই হ'ব এটো কাৰ্বনটো 4 দুগুণ 8 এটো হাইড্ৰোজেনৰ 2 এটো হাইড্ৰোজেনৰ 2 2 2 2 2 হৈ গল এটো হৈছে বান্ধনী গঠন
এইটো হৈছে ফুটচিত্ৰ এইটো হৈছে আমাৰ ফুটচিত্ৰ ইলেক্ট্ৰন ফুটচিত্ৰ যদি আঁকিব লাগে আমি এনেকৈ আঁকিব লাগিব আৰু যদি বান্ধনি গঠন দেখুৱাব দিয়ে আমি এনেকৈ দেখুৱাব লাগিব তো বুজি পাইছা নিশ্চয় মই অন্য এটা ডাঙৰ মৌল লৈছোঁ ধৰি লৈছোঁ পেণ্টেন লৈছোঁ পেণ্টেন কেনেকৈ আঁকিম পেণ্টেন 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 C5H এটা বস্তু মনত ৰাখিবা 5 যিমান হ'ব একদম সিম্পল লজিক 5ৰ লগত 2 পূৰণ কৰি 2 যোগ দিম 5 দুগুণ 10 5ৰ লগত 2 পূৰণ কৰি 2 যোগ দি পেলাই আমি হাইড্ৰজেনৰ সংখ্যাটো পাম 5 দুগুণ 10 2 2 12 কাৰ্বনৰ দুগুণতকৈ 2 বেছি হয় এইটো হ'ল পেণ্টেন এতিয়া আমি কাৰ্বন কেইটা ল'ব লাগিব 5টা এটা দুটা তিনটা চাৰিটা পাঁচটা প্ৰত্যেকৰে মাজত এক বান্ধনী থাকিব লাগিব এক বান্ধনী যেটো সম্পৃক্ত যৌগ বাকি এইটো কাৰ্বনৰ কেইডাল গ'ল এডাল গ'ল আৰু তিনডাল লাগিব এডাল দুডাল তিনডাল এইটো কাৰ্বনৰ কেইডাল গ'ল দুডাল গ'ল আৰু দুডাল লাগিব এইটো কাৰ্বনৰ দুডাল গ'ল আৰু দুডাল লাগিব এইটো কাৰ্বনৰ দুডাল গ'ল আৰু দুডাল লাগিব যেটো চাৰিডাল থাকিব লাগে এইটো কাৰ্বনৰ এডাল গ'ল এডাল দুডাল তিনডাল হৈ গ'ল প্ৰত্যেকতে আমি হাইড্ৰজেন বহুৱাই যাম প্ৰত্যেকতে হাইড্ৰজেন বহুৱাই যাম এটা হাইড্রোজেনের সংখ্যা মিলিছে না 12 হ'ব লাগিব 1 2 3 4 5 6 7 8 9 10 11 12 হৈ গল এটো হল বান্ধনী গঠন ইয়াক আমি ফুট চিত্ৰলৈ সলনি কৰি দিব পাৰো আজদালৰ ঠাইত দুটা দি দিলে হ'ল আজদালৰ ঠাইত হাইড্ৰোজেনটো বেলেগকে দেখুৱাইছো আজদালৰ ঠাইত দুটা দি দিলে হ'ল এটো আজদালৰ ঠাইত দুটা দিলে হ'ল এটো এতে দুটা সরি এতে দুটা 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 হৈ গল এতিয়া আমি ধুনিয়াকৈ মিলাই দিম আঠটা হবে কাৰ্বনৰ এটো আঠটা হৈ গল এটো কাৰ্বনৰ এই 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 আঠটা হৈ গল এতিয়া হাইড্ৰোজেন বিলাক মিলাই যাও এটো হাইড্ৰোজেনৰ হৈ গল দুটা এটো হাইড্ৰোজেনৰ 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 দুটা এটো দুটা এটো দুটা এটো হৈ গল একেটাই বস্তু আমি ফুট চিত্ৰৰ সহায়ত দেখুৱাই দিলো এটুকে বান্ধনী গঠন দেখুৱাব লাগিলে দুই ঠাইত আচ এডাল দি গলেই হ'ল তাৰমানে আমি কি দেখা পালো প্ৰত্যেকটো কাৰ্বনৰ মাজত এজোৰকৈ ইলেক্ট্ৰন ভাগ বতৰা কৰা হৈ আছে সেই কাৰণে এইটো এটা সংপৃক্ত যৌগ নামটো হৈছে পেণ্টেন য'ত কেইটা কাৰ্বন আছে 3 4 5টা পেণ্টেন 5টা কাৰ্বন আছে বুজি পাইছা নিশ্চয় তো হ'ব আমি আজি তোমালোকক কাৰ্বনৰ সংপৃক্ত যৌগৰ বিষয়ে আভাস দিলো এনেকৈ তোমালোকে বাকি বিলাক যৌগ বনাবলৈ চেষ্টা কৰিবা নিশ্চয় বুজি পাইছা যদি কিবা অসুবিধা থাকে ভিডিওটোৰ কমেন্টত জনাবা কিবা জানিব লগিয়া থাকিলে কমেন্টত জনাবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ